নিজৰ ত্ৰুটি সংশোধন কৰক। বিখ্যাত মেট্ৰপলিটান অপেৰাৰ গায়িকা কাৰ্ল ষ্টিভেনে 1955 চনত ৰিডাৰ্ছ ডাইজেষ্টৰ লগত হোৱা সাক্ষাৎকাৰত কৈছিল যে তেওঁ তেওঁৰ জীৱনৰ আটাইতকৈ মূল্যৱান উদগনি লাভ কৰিছিল তেওঁৰ সমস্যাবহুল দিনবোৰত। নিজৰ কেৰিয়াৰৰ আৰম্ভণিতে মিছ ষ্টিভেনে মেট্ৰপলিটান অপেৰাত কামৰ বাবে পৰীক্ষা দি ব্যৰ্থ হয়। তেওঁক বাছনি কৰা হোৱা নাছিল। সেইখিনি সময়ত তেওঁ মানসিকভাৱে একেবাৰে ভাগি পৰিছিল, কাৰণ তেওঁৰ গভীৰ বিশ্বাস আছিল যে তেওঁৰ কণ্ঠ মেট্ৰপলিটান অপেৰাত গান গাব পৰাৰ যোগ্য। সেয়ে তেওঁ তেওঁৰ বাছনি পৰীক্ষাত থকা পৰীক্ষকসকলৰ বিৰুদ্ধে নানা অভিযোগ উত্থাপন কৰিবলৈ ধৰিলে। তেওঁ কৈছিল, তেওঁলোকে মোক নিৰ্বাচন নকৰাৰ কাৰণ মোৰ কোনো ভাল যোগাযোগ নাছিল, মোৰ হৈ কোনো চুপাৰিচ কৰা নাছিল। মিছ ষ্টিভেনৰ গানৰ শিক্ষকজন আছিল অত্যন্ত বাস্তৱবাদী। সেয়ে তেওঁ তেওঁৰ ছাত্ৰী মিছ ষ্টিভেনক মিছা সান্তনা দিয়াৰ চেষ্টা নকৰি কৈছিল, চোৱা মাজনী, জীৱনত বাস্তৱবাদী হোৱাটো অত্যন্ত জৰুৰী কথা। যি হ'ল হ'ল, সেইলৈ ভাবি সময় নষ্ট কৰাৰ কোনো দৰকাৰ নাই। নিজকে সংযত কৰা, নিজকে তাৰ বাবে যোগ্য কৰি তোলা। শিক্ষকজনৰ সেই পৰামৰ্শৰ প্ৰসংগত মিছ ষ্টিভেনে কৈছিল, সেই সময়ত মই সকলোৰে পৰা সহানুভূতিশীল কথা শুনিব বিচাৰিছিলোঁ আৰু মই বিচৰা দৰে সকলোৱে মোক নানা কথা কৈ সহানুভূতি জনাবলৈ লৈছিল। কিন্তু মোৰ শিক্ষকজনৰ বক্তব্য আছিল সম্পূৰ্ণৰূপে বেলেগ। তেওঁৰ কথাখিনি মোৰ কাণত বাজিবলৈ লৈছিল। তেওঁৰ কথাখিনিয়ে মোক সজোৰে জোকাৰি দিছিল। তেওঁ মোক এই কথাকে ক'ব বিচাৰিছিল যে মোৰ মাজত কিবা দুৰ্বলতা আছে। মই তেতিয়াই প্ৰতিজ্ঞা কৰিছিলোঁ, মই মোৰ দুৰ্বলতা বিচাৰি উলিয়াই তাক দূৰ কৰিমেই। তাৰ পিছত মই নিজকে বিশ্লেষণ কৰিবলৈ ধৰিলোঁ। যিমান পাৰোঁ নিৰপেক্ষভাৱে আত্মানুসন্ধান কৰিবলৈ ধৰিলোঁ। মই উপলব্ধি কৰাৰ চেষ্টা কৰিলোঁ, সিদিনাৰ গানৰ পৰীক্ষাত মইনো কি ভুল কৰিছিলোঁ, কি দুৰ্বলতাৰ বাবেনো মোক বাছনি কৰা নহ'ল। মই নিজকে প্ৰশ্ন কৰিলোঁ, পৰৱৰ্তী পৰীক্ষাতনো মই কেনেদৰে উত্তীৰ্ণ হ'ম? কি কৰিলেনো মই মেট্ৰপলিটান অপেৰাত গায়িকাৰ চাকৰি এটা পাম? তেনেদৰে ভাবি এটা সময়ত মই উপলব্ধি কৰিলোঁ যে মই যিমান ডিঙি খুলি গান গাব লাগে সিমানখিনি খুলি নাগাওঁ। নিজৰ কণ্ঠক হেঁচি ৰাখোঁ, ফলত মোৰ মাত ভালদৰে বাহিৰ নহয়। মই আৱিষ্কাৰ কৰিলোঁ যে মোৰ শব্দ উচ্চাৰণো বৰ এটা ভাল নহয়। এইবোৰ দিশত মই আগতে কেতিয়াও মন কৰা নাছিলোঁ। গানৰ শিক্ষকে মাজে মাজে সেই কথা কোৱা মনত পৰে, কিন্তু মই তেওঁৰ সেইবোৰ কথাত মন কাণ কৰা নাছিলোঁ। তেনেদৰে মই মোৰ ত্ৰুটিবোৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হওঁ। তাৰ পিছত লাহে লাহে সেইবোৰক সংশোধন কৰাৰ চেষ্টা চলাওঁ। এটা সময়ত মই মোৰ সকলো ত্ৰুটি দূৰ কৰিছিলোঁ। তাৰ পিছত এদিন মই মেট্ৰপলিটান অপেৰাত গায়িকাৰ বাবে নিৰ্বাচিত হৈছিলোঁ। নিজৰ ত্ৰুটিৰ ফালে দৃষ্টি দিব পৰা হোৱাত মোৰ মাজত এক ধৰণৰ নমনীয়তা আহিছিল। মই বিনয়ী স্বভাৱৰ ছোৱালীত পৰিণত হৈছিলোঁ। তাৰ ফলত মোৰ বন্ধু সংখ্যা বৃদ্ধি পাইছিল। তাৰ পিছৰ পৰা মোৰ জীৱনত দেখা দিয়া সকলো সমস্যাৰ ক্ষেত্ৰতে মই তাৰ মূললৈ যোৱাৰ চেষ্টা কৰিছিলোঁ। মোৰ সেই চেষ্টাই মোক এজনী জনপ্ৰিয় ছোৱালীত পৰিণত কৰিছিল। এটা সফল জীৱনৰ বাবে তলৰ কথাবোৰ মন কৰক। ১ নম্বৰ, বাধাই আমাক আগুৱাই যোৱাৰ নতুন বাট দেখুৱাই দিয়ে। সেয়ে জীৱনৰ বাটত আগুৱাই যোৱাৰ সময়ত দেখা দিয়া প্ৰতিকূলতাক সাদৰে গ্ৰহণ কৰক। ২ নম্বৰ, আমি জীৱনত নানা ব্যৰ্থতাৰ মুখামুখি হ'ব লগা হয়। তেনেবোৰ সময়ত মন দৃঢ় কৰি ৰখাটো জীৱনত সাফল্য ল'বৰ ক্ষেত্ৰত এটা অত্যন্ত জৰুৰী কথা। ৩ নম্বৰ, মিছা সহানুভূতিৰ বাবে লালায়িত নহ'ব, বাস্তৱবাদী হোৱাৰ চেষ্টা কৰক। ৪ নম্বৰ, দুশ্চিন্তা কৰি সময় আৰু শক্তি ক্ষয় নকৰিব, সেই সময় আৰু শক্তিক কামত প্ৰয়োগ কৰক। ৫ নম্বৰ, নিজৰ ব্যৰ্থতাৰ বাবে আনক দোষাৰোপ নকৰি নিজৰ দুৰ্বলতাক বিচাৰি উলিয়াই তাৰ সংশোধন কৰক। ৬ নম্বৰ, মনত ৰাখিব, যোগ্য মানুহক কোনো প্ৰতিবন্ধকতাই বাধা দি ৰাখিব নোৱাৰে। সেয়ে এই কথা নিশ্চিতভাৱে জানিব যে আপোনাৰ কিবা ব্যৰ্থতাৰ বাবে আন কোনো বাহিৰা শক্তি দায়ী নহয়। তাৰ বাবে জগৰীয়া আপোনাৰ কিবা দুৰ্বলতা। তেনে ক্ষেত্ৰত আত্মমূল্যায়নৰ চেষ্টা কৰাটোৱেই বুদ্ধিমানৰ কাম। ৭ নম্বৰ, উদ্ধতালি ত্যাগ কৰি আপোনাৰ স্বভাৱত নমনীয়তা আনক। নমনীয় স্বভাৱে আপোনাক আত্মানুসন্ধানত সহায় কৰিব।